ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি অলপ ওলাই আহিলোঁ, ইফালে কালটোপা আছে, আগত আমাৰ আছে বহুত, আজি নতুন নতুন আহিছে। আমি আজি নতুন নতুন বন্ধু আহিছে, আগত লগ পাম, আমি আগত লগ পাইছোঁ গাইজ, আপোনালোকে চাই থাকিব। তো গাইজ আজি আমি যাই আছোঁ, তো আমি দীপাংৰ লগত পিছত আৰু আগত বন্ধুগিলা বহুত আগত যেন, তো মোটামুটি আছে আৰু 0.5 কিলোমিটাৰ আগত, বহুত আগত আছে, মোটামুটি বগদুবাত আছে। আমি এতিয়া কৰাপাৰাত আছোঁ গাইজ। তো এইফালে কিবা কিবি খেতি কৰিছে গাইজ, জিকা টিকা, তো আৰু এইগিলা শাল গাছগিলা কি ধুনীয়া। আমি গাৰোপাৰা ফালে যাই আছোঁ এতিয়া, এইফালে কুশল আছে, যাই আছোঁ আমি। ইফালে এইটো ইন্দ্ৰ মহাৰাজ। ইন্দ্ৰ কিবা ক'ব নেকি? এইফালে কি চাব যাবি? তো গাইজ আমি এতিয়া গাৰোপাৰা ফালে হাতী চাবলৈ গৈ আছোঁ। হাতী চাবলৈ যাম। এতিয়া বৰ্তমান আগত হাতী ওলাই তাকে চাবলৈ গৈ আছোঁ আমি। ভিউ চাওঁ, এই মহা পাহাৰ, মজা মজা ভিউ একদম। ইফালে পথাৰ আছে, ইফালে খেতি কৰিলে হাতী খায় নেকি? আমি হাতী চাবলৈ কাৰণে আহিছিলোঁ, ইফালে হাতী ওলাই না নলাই নাজানো, আমি আগক লাগি যাই চাওঁ। ওলাব পাৰে নলাব পাৰে। আমি আগত গ'লে যাম আৰু এটা দামাহিল গ'লে এটা শিল আছে, আগৰ দিনৰ মানুহগিলা তাতে বোলে কিবা চিন লিখি থৈ দিছিল। আপোনালোকক দেখাব চেষ্টা কৰিম, পাৰোঁ নে নৰওঁ। দীপাঙে দেখাব চেষ্টা কৰিব হ'লে পাৰোঁ নে নৰে, আমি তাক গ'লে যাব পাৰোঁ নে নৰে চাই আছোঁ গাড়ী। জংঘলৰ মাজতে ইয়া হেৰি কোদাল মাৰি আছে গাইজ, আলিপাৰ কাটি আছে। এইফালে পাহাৰ কাষতে আছে গাইজ। এইফালে একদম মজা বিউটিফুল বম ভিউ আহে গাইজ, একদম মজা গাইজ। গাৰো আমাৰ ঘৰত যাব ওলাই আছে, এইটো পিছত বহিছে, এইটো ইয়াৰ নাম গাৰো বুলি কয়। এইটো তোৰ ৰাস্তা দা আমাৰ গাইজ আমাক ভয় খুৱাইছিল। ইফালে কালটোপা আৰু সীমান্ত কন্ত বুলি কয় ইয়াক গাইজ। আগত ফটোশ্বুট কৰি আছে এইবোৰ ল'ৰা গাইজ। আমি দামাহিল আহি পালোঁ। ইফালে এইটো দামাহিল গাইজ, অলপ বছৰৰ পৰা যাই আৰু দুখাই আছোঁ। পথাৰত নাযাওঁ গাইজ, হাতীও থাকিব পাৰে, সিফালে অলপ জংঘল আছে। ইফালে কালটোপা যাই আছে, ইফালে বুদ্ধ দেৱ নাই, কুশলটো নাই, আমাৰ কুশল বিৰি দে। এইটো দামাহিলটো ওচৰৰ পৰা দেখাই আছোঁ, এইটো শিল, ইয়াকে কয় দামাহিল। এইটো গাইজ চাই ল'বা ভালকৈ। আমি হাতী যাবলৈ আহিছিলোঁ, এইফালে যাই আছে, এইখানে হেৰি ছুপাৰ বাইক বুলি কয়, এইখন কাৱাচাকি নিনজা H2R হাতী চাবলৈ আহিছিলোঁ। হাতী দেখা নাপাইছোঁ এতিয়া গাইজ, কি হ'ব, এটা হাতী দেখা নাই আজিলৈকে। আমাৰ লাষ্টগুটি আমাৰ H2R খান লৈ পিছত পৰি গ'ল। এইখানে H2R হয় গাইজ। তো গাইজ এতিয়া মাংস কাটে, এতিয়া আমাৰ গাহৰি কাটে নেকি গাইজ, গাহৰি নেকি। ইয়াতে আমি লৈ গ'লোঁ, সেই গাহৰিৰ দোকানখন নাই এতিয়া। গাৰোপাৰা আহি যায়ে পাম আৰু ইফালে গাৰোপাৰা অলপ আগত গ'লে গাৰোপাৰা পায়। এতিয়া আহি আছে H2R খান লৈ, এতিয়া এবাৰ ফ্লাই বাই দিব, এটা আহি আছে ফালি আহি আছে, চাইডি H2R আহি আছে গাইজ। H2R এইখন ব্ৰিজত আছোঁ। এইফালে আছে হেৰি সেই কান্ত, এইফালে এইটো সল্ল, এইটো কালটোপা, এইটো ইন্দ্ৰ, এইটো ইফালে আমাৰ লগত আহি আছে এতিয়া নিম্বু। আনতে কেনেকৈ বা আহিল, আনতে গম পোৱা নাছিল এতিয়া অহা বুলি, বিচাৰি আহি আছে। এইফালে নিম্বু টেঙা আহিছে, আৰু নিম্বু টেঙা এইফালে অইলি মাৰি আহিব। এই অইলি মাৰি আহিছে গাছ। এই বম পাৰা হৈছে নিম্বু, মজা নিম্বু। গাড়ী আহি আছে পিছত, চাই দে। আমাৰ মানুহ ষ্টেণ্ড খাব, আমাৰ নিম্বু, এইটো নিম্বু, এই মানুহ ষ্টেণ্ড বুলি কয় ইয়াক, আমাৰ ভাষাত মানুহ ষ্টেণ্ড। এই মজা পাৰে গাইজ, এই একদম হাতী দেখা নাপালোঁ গাইজ। ইফালে হাতী দেখা পাম বুলি আহিছিলোঁ, হাতী এটা দেখা নাপালোঁ। গাৰো কেণ্ডেল বডি উলিয়াইছে, জিম্মাৰা বডি বুলি কয় ইয়াক, এইটো জিম্মাৰা বডি। হাতী চাতী দেখা নাপালোঁ, ঘৰতে যাওঁ গাইজ। ইফালে কুশল আছে, কুশল বেৰি যাই আছোঁ এতিয়া ঘৰত। এইফালে একদম মজা চিনাৰী আহি আছে গাইজ, খালি চিৰি আহিছে গাইজ, NS200 গাইজ। ইফালে স্কুটি আহি আছে গাইজ, বম আমাৰ ডাউৰি আছে, এইটো ডাউৰি আছে, অলপমান দাউৰা প্ৰেক্টিচ কৰি আছে গাইজ। এইবাৰ ফুটবল খেলাব যাব এই গুৱাহাটীত,
সেইকাৰণে NS200 ফালি চিৰি আহিছিল গাইছ ইফালে বেয়া হৈ আছে এইখান একদম অলপ দূৰত আছে নুদুখালি গাইছ গাইছ আমাৰ ৰেচ চলি গ'ল এতিয়া ইফালে ৰেচ চাইকেলৰ ৰেচ গাইছ যা আছো গাইছ এই ফালি চিৰি যাই আছো গাইছ ৰেচ খেলালো গাইছ অলপ ভাগৰ লাগি গ'ল অলপ লাহে লাহে যাই আছো গাইছ ইফালে বহি আছে ইফালে মজা জেগাত বহি আছে গাইছ আমি বগদবাৰ চক পাম আৰু ইফালে অলপ আগত গেলি বগদবাৰ চক পাম আমি লোহাৰঘাট যাই পাম আৰু অলপ আগত গাইছ ইফালে এইটো কুশল আহি আছে কুশল বেৰি ইফালে বুদ্ধ দে আৰু গাইছ আজি বাই বাই